सब मैं खाई दूँ नेকি पूरा केक লৈ ললো এটা খাওঁ কেকটো গাইস ভিডিওটো পুৰা বাইকৰ পৰা ষ্টাৰ্ট কৰি দিছোঁ মানে ক'ত গৈ আছো আপোনালোকে গম পোৱা নাই কৈ আছো আপোনালোকৰ পুৰা সাৰপ্ৰাইজ আছে বলক ভিডিওটো পুৰা শেষলৈকে চাই থাকক পুৰা গম পাব ক'লৈ গৈ আছো কি কৰিব গৈ আছো আৰু গৈ আছো মানে আহি পাই গ'লো আৰু এইডোখৰতে আহি মানে দোকানখন আছে মেইন দোকানখন তেন্তে ভিডিওটো চাই থাকক বলক ডাইৰেক্ট গৈ আপোনাক দোকানতে গৈ কৈ আছো লগ পাই আছো আৰু বলক আৰু পুৰা আমি কেকৰ দোকানত এটা কেক লৈ যাওঁ আৰু পুৰা মানে পাৰ্টি চলিব মানে আজি দাদা মানে ইউটিউবত পুৰা 10K ছাবস্ক্ৰাইবাৰ হৈ গৈছে আৰু 10K ছাবস্ক্ৰাইবাৰ হোৱাৰ মানে পুৰা মানে আজি কেক কাট দিব আৰু কেক কাট দিয়া মানে এইফালে চাওক কেকটো কি ধুনীয়া লাগিছে মানে বলক কেকটো চাওঁ এইফালে চাওক কেকটো কি ধুনীয়া কেক মানে পুৰা থাৰ্ড বহি দিয়া মানে পুৰা চব পুৰা 10K কমপ্লিট মানে আৰু এইফালে পুৰা কেকটো পেক কৰি আছে কেক পেক কৰাৰ পিছত পুৰা যাওঁ আৰু এইফালে চাওক পুৰা মানে দোকানখন কি ধুনীয়া লাগিছে আৰু এইফালে পুৰা মানে এইখিনি চব মানে দোকানখন পুৰা কেকৰ দোকানে মানে চব বস্তু পায় মানে বাৰ্থডে কিবা কিবি মানে পুৰা মানে চব ইয়াতে বস্তু পোৱা যায় আৰু এতিয়া যাওঁ বলক আৰু এইফালে চব কেক মানে কি ধুনীয়া কেক আছে কেক চেক লৈ মেলি হৈ গ'ল এতিয়া যাওঁ আৰু ন বলক যাওঁ আৰু এইফালে পুৰা কেক লৈ মেলি আহি গ'লো ৰুমত আকৌ যাওঁ বলক এতিয়া আকৌ যাওঁ ন লৈ খানাটো যাই পেলাই এতিয়া খানাটো লৈ আহোঁ লৈ আহি পেলাই তাৰপিছত আৰু পাৰ্টিটো কৰোঁ আৰু বলক এতিয়া পুৰা কেক চেক লৈ আহিলোঁ এতিয়া গৈ পিনে পুৰা খানাটো লৈ আহোঁ কেক খালেও নহ'ব পাৰ্টিটো যিয়ে তেন্তে বলক খানাটো লৈ আহোঁ আমি খানা চানা লৈ আহোঁ এতিয়া তই ৰখি থাক খাবলৈ ৰখি আছোঁ বলক ল খানাটো লৈ আহোঁ নাই কেমেৰা আছে খালি কিচেনৰ অৱস্থা দেখাই আছে এতিয়া এইটো আমাৰ ছুপাৰভাইজাৰ আৰু পুৰা আহি গ'লোঁ দোকানমান দাদাই আগতে আহি পিনে পুৰা অৰ্ডাৰ দি গৈছিলে মানে ৰাতিপুৱা আহি পিনে অৰ্ডাৰ দি পিনে পুৰা দি থৈ গৈছিলে চিকেন টিকেন আৰু একে লৈ মেলি এতিয়া যাওঁ বলক আৰু লৈ যাওঁ ভাবিছিলোঁ মানে ইয়াত পুৰা এতিয়া বনাই দিছে মানে বনোৱা নাছিলে এতিয়া গৰম পুৰা বনাই দিছে আৰু বনাই দিছে মানে দুবাৰ বনাব লাগিব মানুহ বহুত আছে ন সেইবাবে কেৰাহীখন সৰু হৈ গ'ল আৰু আকৌ বনাব ৰখি দিওঁ বলক একো নাই এইফালে চিকেনটো হৈ গ'ল চিকেনটো পূৰা পেক কৰি দিছে আৰু এইফালে আৰু অলপমান ৰখি দিওঁ এইফালে পূৰা মানে দুবাৰ বনাবলৈ পূৰা ৰেডি কৰি দিছে আৰু দুবাৰ বনাই এইফালে পূৰা বনাই দিছে আৰু অকণমান দেৰি মানে পূৰা অকণমান দেৰি ৱেইট কৰি দিওঁ মানে ৰখি দিওঁ পূৰা তাৰপিছতে লৈ বৈ মেলি পূৰা যাওঁ আৰু ৰুমত এইফালে পূৰা পেক চেক কৰি মেলি যাওঁ বলক পূৰা কেক চেক খানা চানা লৈ আহিলোঁ আৰু খানাখিনি পূৰা ভিতৰত আছে আৰু এতিয়া বলক তেন্তে পূৰা পাৰ্টিটো চলিবই এতিয়া ল'ৰাখিনিক মাতি আনো ন বলক আৰু পূৰা খানা চানা লৈ আহিলোঁ লৈ মেলি থৈ মেলি এতিয়া লগৰখিনিক পূৰা তলৰ পৰা মাতি আহোঁ বলক আৰু যিহেতু কেক কাটিব লাগিব গাইছ আপোনালোকে ভিডিঅ'টো পূৰা লাষ্টলৈকে চাই থাকক বলক তেন্তে চব কিতনে হৈ গ'ল 9,99,000 চল আজি ঢাকা পাৰ্টি হ'ব ন আৰু লগৰকেইটাক পূৰা মাতি লৈ আহিলোঁ তলৰ পৰা ইয়াত গোটেইখিনি চব ইউটিউবাৰ আছো আৰু আমাৰ ইয়াৰ হৈ আছে 5টামান ইউটিউব চেনেল আছে মোৰ 5টা ছাবস্ক্ৰাইব হ'ল নামকেইটা কি ইউটিউব চেনেল তাৰপিছত আমেজিং ফেক্ট আৰু তাৰপিছত এই বহুত ডাঙৰ ইউটিউবাৰ হয় জয় শ্ৰীৰাম 1 লাখ ছাবস্ক্ৰাইবাৰ আছে বহুত ডাঙৰ ইউটিউবাৰ 5টা চেনেল দিব কণ্ট্ৰল কৰি আছে আৰু এইফালে পুৰা মানে আমি আচল কথাটো এতিয়া কোৱাই নাই ন আচল কথা মানে পুৰা খানা চানা কেক চেক লৈ আহিছোঁ কেক চেক খানা চানা আজি 10K হ'ল पूरा दादा को आज 10K सब्सक्राइबर कंप्लीट करने के लिए बहुत ही अच्छा लगा इसलिए मैं सोच रहा हूँ कि इसको पार्टी दे देता हूँ थोड़ा सा ऐसे ही ये लोगों की वजह से ही जो बना है अभी मेरा 10K सब्सक्राइबर नहीं तो मैं तो कुछ नहीं कर सकता ये लोग सपोर्ट किया तो उसके 10K सब्सक्राइबर बना सो थैंक यू एवरीवन फॉर सपोर्टिंग मी क्योंकि मैं यहाँ पे अकेले रहता हूँ तो यही मेरा एक छोटा फैमिली है जिसके साथ मैं टाइम स्पेंड करता हूँ अपार्ट फ्रॉम ऑफिस जो करता हूँ मैं नॉर्मल वर्क सो अगेन थैंक यू एवरीवन इसी के लिए सेलिब्रेट कर रहा हूँ इन लोगों के साथ सो
सब लोग आए, अच्छा लगा। सो सेलिब्रेशन अभी स्टार्ट होगा, आप लोग भी देखिए कैसा होता है। আৰু এইফালে পূৰা আহি গ'ল ভাই লোক, এইফালে পূৰা দাদাৰ মানে আজি পাৰ্টি, আজি কিষাণৰ ভাল লগা নাই, ইয়াত থাকিবি নিচিনা লাগিছে। এইফালে পূৰা এতিয়া অ'পেন হ'ব কেক চেক, আৰু এইফালে পূৰা মানে এইটো কি বুলি কয় নামটো মই নাজানো, বম বম। আৰু এইফালে আৰু কেকটো ইয়াতে থৈ কাট খোৱা হ'ব মানে ন, পূৰা আজি 10K ধামাকা পাৰ্টি। আজি গাইস আৰু পূৰা আৰু গাইছ ইয়াত যিমান পাৰে ইয়াৰ চেনেলটো অকণ ছাবস্ক্ৰাইব কৰি দিব আৰু নে কি কয়। আৰু পূৰা এতিয়া কেকটো মানে অ'পেন কৰোঁ ন, কেকটো ওপেন কিচনে পুৰা মানে ৰেডি কৰি আছে। কিষাণে খুলিছে কেকটো গাইছ কমেণ্ট কৰিব কেক কেনেকুৱা লাগিছে, মোকতো একেবাৰে বঢ়িয়া লাগিছে। ये जो केक सही सलामत घर तक पहुंच गया। পূৰা এইবিলাক লগাই পিন্ধি গ'ল কেকটো ল। এইটো লগে কথাই তো কেক খাব ন दे হ্যাপি बुझिए गो दे तो थैंक यू एवरीवन। थैंक यू ऑल इफान ओसुट ले आ केक ले आ केक को काटा हां জমনি আগতে ফুটা हो ধর্মনি জমনি কত হইল লাগে ইয়াতে ব্লগ লাগে রেকর্ড কৰিব লাগিছিল চাচোন পূৰা কেক চেক কাট হৈ গ'ল 10K পূৰা মানে কমপ্লিট ন। এটো রেকর্ড করছুন তো এটো ধৰি থাক ব্যাক ক্যামেৰা দি রেকর্ড কৰিলো ব্যাক ক্যামেৰা অন কৰিলো কি কেমন লাগা আছে নাকি এটা কেমন লাগা আছে নাকি কাট করো রেকর্ড করো हां होता রেকর্ড होता ক্যামেরা রেকর্ড করতে हां 10K को कट कर दिया अभी फाइनली दादा পূৰা এইখিনি চব মই খাই দিওঁ নেকি, सब खाई दे सब करे और কাপোৰ নিদিওঁ অকলে মই খাই দিওঁ। এগুলাই 100K ৰে কৰিম এইবাৰ 10K পাৰ্টি দিছোঁ আৰু একেবাৰে এইটো ইউজ কৰিম অঁ। এটা আৰু জিৰ' লৈ আহিম আৰু এটা জিৰ' লৈ আহিম মানে 1 লাখ ন, 1 লাখ হ'লে পূৰা 1 লাখ ছাবস্ক্ৰাইবাৰত আকৌ এনেকৈ দেখিব। একলা হৈ যাব सो आप लोग मेरे को ऐसे सपोर्ट करते रहिए ताकि ग्रो करूं और इसको इन लोगों को भी सपोर्ट कीजिए। इन लोग का भी चैनल है जो लिंक में डिस्क्रिप्शन में डाल दूंगा। हाँ এইফালে আমাৰ চিকিউৰিটি গাৰ্ড যা ওলাই যা, এই এটা গাৰ্ড এটা ওলা ওলা খোৱা টাইমত ওলাই যাবি হা, ঠিক আছে। केक को निकालता हूँ फर्स्ट केक ইমান ডাঙৰ প্লেট ये तो अरे हाथरी फॉर्म नो लो फर्स्ट जिसने मेरे को YouTube में आने के लिए मोटिवेट किया, सेकंड और थर्ड जिगर भगवान का ইয়াৰ হ'ব মানে ছেকেণ্ডৰ কাম দেই। और ये है मेरा केक। আৰু চলো গালা সালা লগাই দিব লাগিছিল নেকি অলপ কেক মজা লাগিলে দেই খাই, লাগে কেকটো বঢ়িয়া আছিলে। ये केक तो खाई लूँ পূৰা কেক লৈ ল'লোঁ, এতিয়া খাওঁ কেকটো। और ये है केक कट गया। আৰু পূৰা কেক মানে একে বঢ়িয়া লাগিছে খাই। 20 लाख 20 लाख কিমান লাগে 1 लाख बहुत लंबा प्रोसेस। লৈ ল'লোঁ সবাই দেখাই দিয়ক এবাৰ, সবাই আহ আকৌ सुपर हैंडल दिखाई नहीं मार ये तो আৰু পূৰা মানে আজি ये पूरा वीडियो में खाओ लाइव करिए दादा মনে মনে কৰি মই ইমান ধুনীয়া ধুনীয়া পেইন্টিং আপোনালোকে ভাতটো খাব লাগিব, ভাতটো খাব লাগিব ভাতটোতো খাবাই দিব। ভাত খাব লাগিব কাইলৈ ৰাতিপুৱা ভাত খোৱা নাই খাব লাগিব কাকো নক'ব দেই কাকো নক'ব, পূৰা মাংস আজি ভাতটো খাব লাগিব, মনে মনে খাম। কাকো নক'ব দেই दिखाना तो लग गया ক'ব গ'লে মোক ভাত চাত ইমান মানে ৰাপ নাই দেই, পুৰা হ'ল ন তথাপিতো খালি মাংস পিছটো আছে যে এইটো লাভ আছে না মাংস চাত একো লাভ মানে লোভ নাই,
মানে বেছিকে মানে হেৰি কৰি খাই দিওঁ ओए फले ए मांग अक्षय खाना 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 ना এই আমাৰনো ক'ব গ'লে মোৰ ইমান ভাত চাত মাংস খোৱা লোভ নাই 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 কিন্তু ৰিকুৱেষ্ট কৰিলে মানে ৰিকুৱেষ্ট দূৰ দূৰ টানি আনিছে আমাৰ টানি আহিছে এটা ৰাখি গৈছিল তোৰ কাৰণে টানি আনিছে আমাৰ বিলাক খাবলৈ টানি আহিছে আনিছে আমাৰ ভাতৰ ওপৰত ইমান লোভ নাই 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 এইটো সঁচা কথা নাই এইটো সঁচা কথা গাঁৱত সুধি লওক নহ'লে সুধি ল'ব কাৰোবাক কৈ দিব আৰু ভাল মানুহ সৰু ল'ৰাক বেছি ডাঙৰ মানুহক নোদিব সৰু সৰু ল'ৰাক সুধিব আৰু মানে সেই আদাবাৰী জালুকবাৰী গুৱাহাটী চবতে চবতে আমাৰ নাম চলে মোৰেই নাম খানা নোখোৱাবা ইমান লোভ নাই আৰু দোকানত গৈ পিনে সুধিব কেইটা মজুৰি কেইটা কিষণৰ পাঁচটা আছে ন? মজুৰি বাকী কিমান চবে খাতা পুৰণা খাতা ওলাই দেখাব হয় নাই একচুৱেলি ইমান লোভ নাই খোৱা নাই নাই মই বেছিকৈ মানে ৰিকুৱেষ্ট কৰিলে মানে খাই তাকো মই এবাৰ বেছিকৈ ৰিকুৱেষ্ট কৰাৰ কাৰণে এই দুগিলাচ মাৰি থৈছোঁ আৰু মোক 4-5 বাৰ ৰিকুৱেষ্ট কৰিব নালাগে খুব বেছি এবাৰ পাৰিলে এডিটিং করতে আর উত্তর তো আমি এতিয়া ভাত পাই আছো মই নেখাওঁ কৈছোঁ এই চাবি দে আকৌ মানা কৰি দিব দে হা হা বেছিকৈ মানা নকৰিবি বেছিকৈ মানা নকৰিব দেই তুমি ভাত খাব নালাগে বোলে এইটো ক'ব পাৰিলে এক চিটি এটা দিবা চিটি এটা আমাৰ ৱাচমেন এটা আমাৰ ৱাচমেন আৰু এইটো এইবিলাক খাই খুব ভাল লাগে এইটো আমাৰ কি হয় ই ৱাচমান খালে এইটো ৱাচমেনে হয় ইমানটো ৱাচমেন ইমানটো মানে অলপ লেজি বহুত কেইজন মানুহ আছে এতে পাঁচজন আপোনালোকে মোক কিবা দি দিব নি ছজানো বেছি নাখাওঁ না ভাত চাব নাই বেছিকৈ নাখায় সেইদিনাখন বহিছিলে গামলা এটা লৈ পিনে আৰু কি কৰিছে জানা নাই হাতীবোৰ যে বাকীটোত ভৰাই লৈছে তাৰপিছত মই কৈছোঁ ভাই কি হাতীটো এৰি যা বুলিহে নাই বোলে পিছত কিবা কাম নাপালে বোলে সেইটো চুপাই থাকিম বোলে চাইছে এনেকুৱা মানুহ নিমখলৈকে নাহিলে ঘৰত কাম দিব বোলে চাইছে কি নিমখলৈকে নাহিলে তাত পিকনিকত ইমান লোকৰ জলকীয়া পৰিছিল নিৰো ঘৰত আহি কাম আহিব বুলি তই নিমখ এটা কৰিলি বহুত ডেঞ্জাৰ মানুহ যে ইয়াৰ লগত ইমান ভিডিঅ'ত চাই নাথাকিব ইয়াত দিগদাৰ আছে নাই মোৰ লোক নাই মই যাওঁ নাই নাই খাই যা খাই যা এনে কৰিলে মোক বেয়া লাগে ইমান ইমান ৰিকুৱেষ্ট মই খাই দিম ইমান ৰিকুৱেষ্ট কৰিলে মই খাই দিম নেমাতে এই ইমান ৰিকুৱেষ্ট কৰি ইমান মাংস নাই 2 পিচ ল'ব ইমান নালাগে ইমান নালাগে তো পিছমান হ'লে হৈ যাব ইমান নালাগে খাই যাম কোৱা কাৰণে খাই যাম নাই নাই নাখাবি নেকি বল হ'ব খাই পেলাই যাম ন খাই পেলাই যাম খাই যা ৰিকুৱেষ্ট কৰিছে ন নহ'লে খোৱাত চবচে আগত খোৱাৰ কথা ক'ব বেমাৰী মেলেৰিয়া হৈ থাকিলে উঠি ধৰিব বিচনাৰ পৰা আৰু এইফালে পূৰা ভাত আহি গ'ল এইটো চব চাটনি লৈ ল অক্ষয় ৰিকুৱেষ্ট কৰিছে কাৰণে খাই দিছোঁ নহ'লে ভাবিছিলো এইটো অলপ নৱজিত দি দিম কিন্তু খাৰাপ মোক দিবি এজন চাই আছে এইফালে আৰু যোনজন চাই আছে এজন এইফালে এইফালে আছে এইফালে এইফালে বহি আছে এইটো কি বুলি কয় চবে কথা পাতি আছোঁ ই কিন্তু খোৱা টাইমত কাইলৈ মান নিদিয়ে আমাৰ গাঁৱৰ মানুহ এইকাৰণে খাওঁ পচন্দ কৰিবি কিমান পালন খাব কৈছে ন খাই ল ন খানা এনেকুৱা মই অ'কে ভাত চাত খাই মেলি ঠিক আছে ন খানাটো চফা কৰি যাবি এইখিনি গোটেইখিনি মই চাব নালাগে কিষাণ চুকাই চাব মোৰ বোলে মিছো শুনা কথা আৰু খাই বৈ হৈ গ'ল পূৰা পেট ভৰি গ'ল মানে ৰাতি খানা নাখালেও হ'ব ন আৰু গাইজ ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট ছাবস্ক্ৰাইব কৰিব আৰু তলত ল'ৰাবিলাক আছে ল'ৰা লৈ গৈছে সেইটো কাৰণে খাই দিব जो नीचे है जो आ नहीं पाए उन लोग के लिए पैक करके भेज रहा हूँ अभी खाएगा আৰু গাইজ বাই বাই चलो